ভোগালী বিহু সমাগত। ভোগালী বিহুক লৈ যেন এতিয়া গাত তত নাইকিয়া হৈ পৰিছে সমগ্ৰ অসমবাসী। আনন্দত আত্মহাৰা হৈ পৰিছে ডেকাৰ পৰা বৃদ্ধলৈ। ব্যতিক্ৰম নহয় নলবাৰী জিলাৰ বাউখিয়াপাৰা গাঁওবাসী। প্ৰতিবছৰে এক ব্যতিক্ৰমী ভেলাঘৰ সাজি আহিছে গাঁওবাসীয়ে। এইবাৰো উক্ত গাঁওবাসীয়ে নাও আকৃতিৰ এটি ভেলাঘৰ সজা দেখিবলৈ পোৱা গৈছে। আৰু সমাগত ভোগালী বিহুৰ প্ৰাক্ষণত ভেলাঘৰ সাজি আজি এনেদৰেই গাঁওবাসীয়ে আনন্দত মতলীয়া হোৱা দেখা গৈছে। অৱশ্যে এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰি উৰুকা পালন কৰিব বাউখিয়াপাৰা গাঁওবাসীয়ে। ভোগালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। অসমবাসী ৰাইজৰ লগতে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু বুলি ক'লেতো মানুহৰ উৎসাহটো বেছিয়ে জাগে। ভোগালী বিহুৰ পিছতে ৰঙালী বিহু আহিব। গতিকে ভোগালী বিহুৰ পৰাই মানুহে ৰং ধেমালি গোটেইখিনি আৰু ভোগালী বিহুতে উৎসাহটো পায় আৰু বিশেষকৈ ল'ৰাবিলাকৰ উৎসাহটো বেছি হয়, মেজি বনোৱা, ভেলাঘৰ বনোৱা। গতিকে সিহঁতৰ লগতে আমাৰ গোটেই গাঁওবাসীৰ উৎসাহটো জাগে আৰু ভেলাঘৰত আহি ভোজ ভাত খোৱা, বিহু নাচা এইবিলাক বেছি চলে আৰু ভোগালী বিহুত। এইবাৰ নতুন এছপি আহিছে, 10 বছৰ থাকিব নোৱাৰে, কি ক'ব? সেইটো দুখ লাগিছে আমাৰ, কাৰণ আমি গোটেই ৰাতিটো ইয়াতে নাচি বাগি কটাওঁ। গতিকে দুখ লাগিলেওতো উপায় নাই। এইটো আমাৰ স্বাস্থ্যৰ কাৰণে বা ৰাইজৰ ভালৰ কাৰণে চৰকাৰে এইটো কৰিছে। চৰকাৰৰ নিয়ম মানিবই লাগিব। গতিকে চৰকাৰৰ নিয়ম মানি আমি 10 বজাতে এই ভেলাঘৰত খোৱা লোৱা আমি সামৰিব লাগিব আৰু নাচ গান যিখিনি থাকে আৰু আমি যিখিনি প্ৰত্যেক বছৰে কৰোঁ সেইখিনি আমি 10 বজাত সামৰিম। আৰু অসমবাসীক কি আহ্বান জনাব? অসমবাসীকো আমি এইটোৱে জনাইছোঁ আমাৰ ফালৰ পৰা, বাউখিয়াপাৰা ৰাইজ বা আমাৰ বাউখিয়াপাৰা বস্ত্ৰ চুপাৰ পৰা এইটোৱে জনাইছোঁ যাতে চৰকাৰৰ নিয়ম নীতি, চৰকাৰেতো নিজৰ কাৰণে কৰা নাই, চৰকাৰে ৰাইজৰ কাৰণেই কৰিছে, জনসাধাৰণৰ কাৰণে কৰিছে। গতিকে জনসাধাৰণে যাতে চৰকাৰৰ নিয়ম নীতি পালি SOP পালন কৰি অন্ততঃ মাস্কখন পৰিধান কৰে। মাস্কখন পৰিধান কৰি যাতে তেওঁলোকে গোটেই নিয়মবোৰ পালন কৰে, ক'ভিড যাতে পৰাজয় কৰে। নলবাৰীৰ পৰা আইডল হুছেইনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 365। মোবাইল জংচন। মোবাইল জংচন জাগিৰোডৰ একমাত্ৰ ভৰসামন মোবাইল আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ প্ৰতিষ্ঠান মোবাইল জংচন। আমাৰ ইয়াত বিভিন্ন ধৰণৰ মোবাইল, আইফোনৰ পৰা OnePlus সকলো ধৰণৰ অত্যাধুনিক মোবাইলৰ উপৰিও টিভি আৰু AC পোৱা যায়। ঠিকনা মোবাইল জংচন, AK মাৰ্কেটিং কমপ্লেক্স, মৰিগাঁও ৰোড, জাগিৰোড। মোবাইল নম্বৰ 9435786795।